নমস্কাৰ, আজি মই আপোনালোকক দেখুৱাম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আপোনাৰ নামত ঘৰ আহিছে নে নাই তাক আপুনি কেনেকৈ আপোনাৰ মোবাইলত চেক কৰিব। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে কাষত থকা ঘণ্টা বুটামটো টিপি দিবলৈ নাপাহৰিব। আহক এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰৰ লিষ্ট চেক কৰিবৰ বাবে যিটো লিংকৰ প্ৰয়োজন হয় সেই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্ৰথমতে লিংকটোত ক্লিক কৰিব লাগিব। ডেছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ ব্ৰাউজাৰটো চিলেক্ট কৰি ল'লে হ'ল। মই ক্ৰ'ম ব্ৰাউজাৰটো চিলেক্ট কৰি ল'লোঁ। আৰু ইয়াৰ পিছত এই পেজটো খোল খোৱাৰ পিছত আপুনি ইয়াত 5 ছেকেণ্ড ৰখিব লাগিব। আৰু ইয়াতে 5 ছেকেণ্ড ৰখাৰ পিছত স্কিপ দিছ এডত ক্লিক কৰিব লাগিব। আৰু ইয়াতে ক্লিক কৰিলে নতুন পেজ এটা খোল খাব। আৰু ইয়াতে প্ৰথমতে যিটো আছে ইয়াতে ক্লিক কৰিব লাগিব। আৰু ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে চনটো চিলেক্ট কৰিব লাগিব। বৰ্তমান 2019 আৰু 2020ৰ লিষ্টখন ওলোৱা নাই, গতিকে 2018 লিষ্টখনে আপোনালোকক দেখুৱাম। আৰু 2019ৰ লিষ্ট ওলালেও প্ৰচেছটো একেই হ'ব। এই প্ৰচেছটো আপোনালোকে ষ্টেপ বাই ষ্টেপ কৰিলেই 2019 আৰু 20ৰ লিষ্টটো চাব পাৰিব। গতিকে বৰ্তমান 2018 দেখুৱাম। 18টো চিলেক্ট কৰাৰ পিছত তাৰপিছত আমি ইয়াতে আঁচনিটো চিলেক্ট কৰিব লাগিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ প্ৰথমতে আছে এইটো। ইয়াতে চিলেক্ট কৰাৰ পিছত ষ্টেট চিলেক্ট কৰিব লাগিব। ৰাজ্য অসম, আমি অসমটো চিলেক্ট কৰিম। ইয়াৰ পিছত জিলা চিলেক্ট কৰিব লাগিব। মই উদাহৰণস্বৰূপে আপোনালোকক দৰং জিলা চিলেক্ট কৰি দেখুৱাম। আপোনালোকৰ নিজৰ জিলাখন চিলেক্ট কৰিব। এইবাৰ আমি সমষ্টি চিলেক্ট কৰিব লাগিব। বৰ্তমান মই উদাহৰণস্বৰূপে পূব মঙলদৈ সমষ্টি চিলেক্ট কৰি দেখুৱাম আপোনালোকক। আৰু আপোনালোকৰ নিজৰ সমষ্টিটো চিলেক্ট কৰিব। এইবাৰ পঞ্চায়ত চিলেক্ট কৰিব লাগিব। আৰু উদাহৰণস্বৰূপে মই ধুলা পঞ্চায়তটো চিলেক্ট কৰি দেখুৱাম আৰু আপোনালোকে নিজৰ পঞ্চায়তটো চিলেক্ট কৰিব। আৰু এইখিনি চিলেক্ট কৰি লোৱাৰ পিছত তলত ছাবমিট লিখা য'ত আছে ইয়াত ছাবমিটত ক্লিক কৰি দিব লাগিব। আৰু ছাবমিটত ক্লিক কৰাৰ পিছত তলৰফালে চাব লাগিব। ইয়াতে তলৰফালে এই লিষ্টখন ওলাই গ'ল। ইয়াতে ভিলেজ ওলাইছে আৰু সকলোৰে নাম, যাৰ নামৰ ঘৰ আহিছে সেই নামবিলাক ওলাব। আজি ভিডিঅ'টো ইমানেই আছিল। যদি চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু আজিলৈ বিদায় লৈছোঁ। আগলৈ আকৌ লগ পাম। জয় আই অসম।